ছাত্ৰ-ছাত্ৰীসকল ৱেলকাম টু এম জে ছাৰ। আজি আৰু বিশেষ ইন্ট্ৰডাকশ্যন দিয়া নাই, ডাইৰেক্ট ভিডিঅ'টো আৰম্ভ কৰোঁ, কাৰণ তোমালোকৰ হাততো সময় কম। মোৰ বাকৱাছ ইন্ট্ৰডাকশ্যন তোমালোকে শুনি থাকিব নালাগে। আজি আমি আৰম্ভ কৰিম দ্বিঘাত সমীকৰণৰ MCQবোৰ। দ্বিঘাত সমীকৰণৰ MCQবোৰ আমি ধুনীয়াকৈ আলোচনা কৰিম, আৰু মই তোমালোকক গেৰাণ্টি দি গৈছোঁ 100% তোমালোকে এইবোৰ খুব ধুনীয়াকৈ বুজি পাবা। 100% নহয়, ডেটলতো 100% নিদিয়ে, 99.99% তোমালোকে বুজি পোৱাটো খাটাং। তাৰমানে সেইকাৰণে তোমালোকে ভিডিঅ'টো মনোযোগ দি চাবা, শেষলৈকে চাবা। যদি ভিডিঅ'টো ভাল পোৱা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰা যাওক। প্ৰথম প্ৰশ্নটো হৈছে, কি চৰ্তত দ্বিঘাত সমীকৰণ x² + px + q = 0ৰ মূল দুটা বাস্তৱ আৰু অসমান হ'ব? আমি জানো এটা আদৰ্শ ঠাচত থকা দ্বিঘাত সমীকৰণ ax² + bx + c = 0, এইটো এটা দ্বিঘাত সমীকৰণ। আৰু এই দ্বিঘাত সমীকৰণৰ মূল দুটা যদি বাস্তৱ হ'ব লাগে আৰু অসমান হ'ব লাগে, অৰ্থাৎ বেলেগ বেলেগ হ'ব লাগে, তেতিয়াহ'লে ই হ'ব লাগিব b² - 4ac > 0। আৰু এই ক্ষেত্ৰত আমি যদি এই সমীকৰণটো লিখিলোঁ, মানে কি হ'ব a² + px + q = 0। এই ক্ষেত্ৰত যদি আমি b চাব যাওঁ, b কি হ'ব? এই ক্ষেত্ৰত b হ'ব p, অৰ্থাৎ ইয়াত কি হ'ব p² - 4। এই ক্ষেত্ৰত a কি হ'ব? a একো নাই মানে ইয়াৰ সাংখ্যিক হওক কি 1। আৰু এই ক্ষেত্ৰত c কি হ'ব? c হ'ব q > 0, অৰ্থাৎ আমি যদি চাব যাওঁ p² - 4 × 4, 4q > 0। আৰু ইয়াতে আমি এই চাৰিটা অপশ্যনৰ ভিতৰত p² - 4q > 0 কোনটো? এইটো p² - 4q > 0। ঠিক আছে। এইবাৰ আমি তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়? আমি জানো দ্বিঘাত সমীকৰণ যদি হ'ব লাগে, সমীকৰণটোৰ সৰ্বোচ্চ ঘাতটো 2 হ'ব লাগিব। গতিকে এইখিনি আমি সৰলীকৰণ কৰিব লাগিব। প্ৰথমতে এইটো কৰা যাওক। এইটো কি দিয়া আছে? x - 2 হোল স্কুৱাৰ প্লাছ 1 ইকুৱেল 2x - 3। এতিয়া ইয়াত যদি চাওঁ আমি a - b হোল স্কুৱাৰ, তো আমি জানো কি হ'ব a² - 2 a মানে কি x, b মানে 2 প্লাছ b² প্লাছ 1, তাৰপিছত আকৌ 2x - 3। আমি যদি চাব যাওঁ এইখিনি x² 2 × 4, 4x প্লাছ এইখিনি আমি ডাইৰেক্টলি কৰোঁ, 2² মানে 2 × 4, 4 + 1 কি হ'ব 5, আৰু ইফালে কি থাকিব 2x - 3। আৰু এইটো যদি আমি লিখিব যাওঁ x² - 4x, ইয়াৰে সদৃশ পদ কি আছে 2x, ইফালে আনো আমি পক্ষান্তৰ কৰোঁ, -2x, প্লাছটো আহিলে মাইনাছ, আৰু ইফালে +5 আছে, তো ইফালে -3টো আহিলে কি হ'ব +3 = 0। এইটো যদি আমি চাওঁ ইয়াত কি পাম x² মাইনাছ আৰু মাইনাছ, দুয়োটা সদৃশ পদত দুয়োটা চিন মাইনাছ আছে, তো চিনডাল কি হ'ব মাইনাছ, আৰু দুয়োটা চিন যদি মাইনাছ হয় তেতিয়া আমি যোগ কৰিব লাগে, 4 × 2 = 6, 6x প্লাছ এয়াটো প্লাছ, তো আমি দিব লাগিব প্লাছ 5 + 3 কি হ'ব 8 = 0। আমি দেখা পালোঁ ইয়াৰে সৰলীকৰণ কৰাৰ পিছত সৰ্বোচ্চ ঘাত কি আছে 2 আছে, আৰু সৰ্বোচ্চ ঘাত 2 থাকিলে এইটো এটা দ্বিঘাত সমীকৰণ হ'বই। কিন্তু আমাক উলিয়াব দিছে কোনটো দ্বিঘাত সমীকৰণ নহয়। ঠিক আছে, তেতিয়াহ'লে আমি এইবাৰ b2 কৰোঁ। b2ত কি দিয়া আছে আমি চাওঁ, b2ত দিয়া আছে x × x + 1 + 8, তাৰপিছত আকৌ কি দিয়া আছে x + 2, x - 2। এইটোত যদি আমি চাব যাওঁ xৰ লগত x পূৰণ কৰিলে আমি কি পাম x², আৰু xৰ লগত 1 পূৰণ কৰিলে আমি কি পাম x + 8 ইকুৱেল, এইটো আমি এটা অভেদ আছে a + b × a - b, মানে কি হ'ব a² - b², অৰ্থাৎ x + 2 × x - 2, মানে কি হ'ব x² - 2²। ইয়াত যদি আমি লিখোঁ x² প্লাছ x প্লাছ 8, x²
2 স্কোয়ার মানে 2 দুগুণ কি 4 তো ইয়াতে যদি তোমালোকে চাব যাও ইয়াতেও লেফট হ্যান্ড যেটো লেফট হ্যান্ড সাইড তাতেও x স্কোয়ার আছে এইটো ধনাত্মকত আছে যেটো রাইট হ্যান্ড সাইড সেইটো x স্কোয়ার আছে এইটো কি আছে ধনাত্মকত আছে এতিয়া লেফট আৰু রাইট এই দুয়োটা সাইডত যদি একেটা পদ দুয়োটা যদি ধনাত্মকত থাকে তেতিয়াহলে এই দুয়োটা আমি বাদ দিব পাৰো ইয়াৰে পৰা বাদ দিব পাৰো মানে এইটো যদি ইফালে আনো এইটো জগাত্মক বিপৰীত হ'ব তো তেতিয়া দুয়োটা কটাকটি যাব আৰু নাইবা তোমালোকে এনেকৈ মনত ৰাখিব পাৰিবা ইফালে যদি আমি এটা মাইনাছ x স্কোয়াৰ ইয়াতে যদি আমি এটা মাইনাছ x স্কোয়াৰ দিওঁ ইয়াতে মাইনাছ x স্কোয়াৰ দিওঁ এই দুয়োটা কি হ'ব কটাকটি যাব মানে x স্কোয়াৰ আৰু x স্কোয়াৰ কটাকটি যাব তো ইয়াত থাকিব কি আচলতে x প্লাছ 8 মাইনাছ 4 যে নহওক মাইনাছ 4 ইফালে আনিলে প্লাছ 4 হ'ব x প্লাছ 8 মাইনাছ 4 আনিলে প্লাছ 4 ইকুৱেল 0 যে নহওক ইয়াত সৰ্বোচ্চ ঘাত 1 হ'ব আৰু সৰ্বোচ্চ ঘাত 1 হলে সেইটো এটা রৈখিক বহুপদী হ'ব যেহেতু ইয়াৰ সৰ্বোচ্চ ঘাত 2 নহয় এইটো এটা দ্বিঘাত সমীকৰণ নহব গতিকে যেহেতু এইটো দ্বিঘাত সমীকৰণ নহব আমাক দ্বিঘাত সমীকৰণ কোনটো নহয় হেতু বাছি উলিয়াব দিছে তো আমি যদি চাও দ্বিঘাত সমীকৰণ নহয় বি এইবাৰৰ প্ৰশ্নটো কি শৰ্ত সাপেক্ষে ax স্কয়াৰ প্লাস 5x প্লাস 7 ইকুৱেল 0 এটা দ্বিঘাত সমীকৰণ হ'ব এইটো 2018 আহিছে এতিয়া মনত ৰাখিবা দ্বিঘাত সমীকৰণ যদি হ'ব লগা হয় ইয়াৰ সৰ্বোচ্চ ঘাতটো কি হ'ব লাগিব 2 হ'ব লাগিব কিন্তু আমি যদি a এর ঠাইত ইয়াত কি দিও আমি যদি a এর ঠাইত ইয়াত 0 দিও তেতিয়া হলে 0 ৰ লগত x স্কয়াৰ পূৰণ হৈ কি হৈ যাব 0 হৈ যাব আৰু ইয়াৰ কি থাকিব 5x 7 ইকুৱেল 0 আৰু 0 ৰ লগত 5x 7 যোগ কৰিলে আমি কি পাম 5x 7 ইকুৱেল 0 হ'ব অৰ্থাৎ ই কি হৈ যাব রৈখিক হৈ যাব গতিকে তোমালোকে মনত ৰাখিবা এটা দ্বিঘাত বহুপদৰ যেটো চলকৰ সৰ্বোচ্চ ঘাত 2 সেই চলকটোৰ যেটো সাংখ্যিক সহগ সেইটো কেতিয়াবা 0 হ'ব নোৱাৰে তো এই দ্বিঘাত বহুপদটোৰ সৰ্বোচ্চ ঘাত 2 ইয়াত ক'ত আছে x ত আছে x স্কয়াৰ আৰু ইয়াৰ যেটো সাংখ্যিক সহগ সেইটো a ৰে বুজোৱা হয় গতিকে এই ক্ষেত্ৰত a টো কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে তো a not equal to 0 অপচন ডি কাৰণ এটো যদি 0 হৈ যায় 0 লগত x স্কয়াৰ পূৰণ যদি হয় 0 পাই যাও আমি তেতিয়া স্কয়াৰটো নহয় যাব আৰু স্কয়াৰটো নহলে দ্বিঘাত সমীকৰণ নহবই গতিকে এটা দ্বিঘাত সমীকৰণ হ'ব লাগিব এই কাৰণে a not equal to 0